অস্ত্ৰ সম্বৰণ কৰিব গতিকে মোৰ সহযোগী বিনম তেৰমক তেওঁলোকৰ নাম একাধিক্ৰমে মাতিবলৈ অনুৰোধ জনাইছো বহি দিয়ক Notwithstanding kantang kachihodaizi aphan neli hingpen amen taram ponipo abangku amen kedobang stage long white si receive kantang ilitum ake hai Chief Minister Sri Jud Sarbananda Sonowal ariding pidam ignangko abangku amen lapuhenlo Alke Lijang Elias Song PDCK. Kongkateron Elias Mirong Sirong. Elias Mirong Sirong. Henglong Ingti. Sodun Wangpo Monsing Bay. Monsing Bay. Monsing Bay PDCK. Non KLNL grup manko PDLI. PDLI. Rijak Dera KLNLF. KPLT Bojaru Group and Magipo SJ Ijang. SJ Ijang KPLT Bojaru Group. Next one for Borkiri Timu KPLT Bojaru Group. Borkiri Timu KPLT Bojaru Group.
one for KPLT Lachitari Group Pen Ron Rompi. Ron Rompi. Lotichari Kangtang De. Lotichari Kangtang De. KPLT. Next one for KPLT M Group Pen Monsing Top B alias Gio Tunjang. Monsing Top B alias Gio Tunjang KPLT M Group. Next, Langmintang Chauloi Brian Cookie, KLF. Langmintang Chauloi Brian Cookie, KLF. Hinzahao Chongloi Alex Cookie, KLF. Hinzahao Chongloi Alex Cookie, KLF. Pauhan Chongloi, KLF. Pauhan Chongloi, KLF. Nikonjo Kathar, UPLA. Nikonjo Kathar, UPLA. Wellesley Terang, UPLA. Wellesley Terang, UPLA. Win Bay, UPLA. Win Bay, UPLA. Langming Bay, UPLA. Langming Bay, UPLA. আমি ইমানতে অস্ত্র সম্বৰণ কাৰ্যসূচী সমাপ্ত কৰিছো। এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। তেখেতৰ প্ৰচেষ্টাত ৰাজ্যত স্থায়ীভাৱে শান্তি বিৰাজ কৰিবলৈ সক্ষম হৈছে। এটা হাত চাপৰিৰে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অভিভাষণ জনাব বিচাৰিছো। Kadam
নমস্কাৰ কাৰ্বি আলং আৰু পশ্চিম কাৰ্বি আলং জিলাৰ 5টা নিগোষ্ঠীৰ উগ্ৰপন্থী সংগঠনৰ সদস্যৰ অস্ত্ৰ সম্বৰণ কৰি মূল হুটিলৈ উভতি অহাৰ উপলক্ষে আয়োজিত আজি এই অনুষ্ঠানত মোৰ সৈতে মঞ্চত উপস্থিত থকা কাৰ্বি আলং অটোনমাস কাউন্সিলক দক্ষতাৰে নেতৃত্ব দিয়া কাৰ্বি আলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় তুলিৰাম ৰংহং ডাঙৰীয়া আমাৰ সকলোৰে নমস্য ব্যক্তি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ সাহিত্যিক পদ্মশ্ৰী পৰম শ্ৰদ্ধেয় ৰংবং তেৰাং ডাঙৰীয়া ডিফু লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ হৰিণ সিং বে ডাঙৰীয়া অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়া অসম চৰকাৰৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়া অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ ডাঙৰীয়া গৃহ বিভাগৰ প্ৰধান সচিব নিৰাজ বৰ্মা ডাঙৰীয়া অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া 21 माउंटेन डिवीजन के जीओसी आदरणीय जनरल एसपी सिंह जी जुतिया संचालिका एसआईबी रश्मि सिंहा डांगरियावनी आरक्षी अतिरिक्त संचालक प्रधान विशेष शाखार हिरेन नाथ डांगरिया पीडीसी के चेयरमैन आईके संविजित डांगरिया KLN LFR चेयरमैन पी दिल्ली डांगरिया KPLT कमांडर इन चीफ SJ E जांग डांगरिया UPLA कमांडर इन चीफ निकुंज काठार डांगरिया KLFर अध्यक्ष चेयरमैन लाल मिन थांग सांगलाई डांगरिया लगते আজি ইয়াত উপস্থিত থকা এই পাঁচোটা উগ্ৰপন্থী সংগঠনৰ সদস্যসকল উপস্থিত আমাৰ নিৰাপত্তা বাহিনীৰ বিষয়ববীয়াসকল আৰু সাংবাদিক বন্ধুসকল জয় জয়তি আজি শুভ মুহূৰ্তত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু পাঁচোটা কাৰ্বি আলং আৰু পশ্চিম কাৰ্বি আলঙৰ উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক মূল হতিলৈ স্বাগতম জনাইছো আপোনালোকে ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি মূল হতিলৈ ঘূৰি আহিছে প্ৰত্যাৱৰ্তন কৰিছে আমি শান্তিপ্ৰিয় গণতান্ত্ৰিক সমাজখনে সদায় বিশ্বাস কৰোঁ আমি মিলাপ্ৰীতিৰে আমাৰ ভাৰত সংবিধানৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি আমি একেটা পৰিয়ালৰ মানসিকতাৰে কাম কৰিব লাগিব তেতিয়াহে আমাৰ সকলোৰে উন্নতি হ'ব আজি ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ধুনীয়া পাহাৰীয়া জিলা হিচাপে যদি কোনোবা এখন মনলৈ আহে সেইখনেই হৈছে কাৰ্বি আলং আৰু সেই বাৰেৰখনীয়া কৃষ্টি সংস্কৃতি হাৰুৱা পথাৰ এই কাৰ্বি আলং জিলা যিখন জিলাৰ আজি উপস্থিতিয়ে অসম ৰাজ্যক বিশ্বৰ বুকুত সৰ্বাংগ সুন্দৰ ৰাজ্য হিচাপে গঢ়ি তোলাত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে মই বিশ্বাস ৰাখিছো
আজি যিসকল ডেকা বন্ধুৱে মূল সুঁতিলৈ ঘূৰি আহিছে আপোনালোকক ভগৱানে বহু শক্তি দৃঢ়তা একাগ্ৰতা দিছে আত্মবিশ্বাসে আপোনালোকে প্ৰবল ৰূপত গঢ় লৈ উঠক ভাৰতীয় সংবিধানক আস্থাৰ বিশ্বাস ৰাখি আপোনালোকে দৃঢ়তাৰে কাম কৰক সকলো সময়তে আপোনালোকে দেখিব যে আপোনালোকৰ জীৱনলৈ শান্তি আহিছে আৰু আপোনালোকে প্ৰত্যেকেই একোগৰাকী সন্মানিত নাগৰিক হিচাপে মৰ্যাদা সহকাৰে জীৱনৰ বাটত উপাৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু সন্মান বুটলিবলৈ সক্ষম হ'ব যাৰ যোগেদি আপোনালোকে মৰ্যাদা সহকাৰে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোক আগুৱাই নিব পাৰিব আৰু দেশৰ স্বাৰ্থত আপুনি উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰিব গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি যি দক্ষতাৰে ভাৰতবৰ্ষক নেতৃত্ব দিছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈ বিশাল উপমহাদেশত থকা প্ৰতিখন ৰাজ্য প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা সৰু বৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক যিমান সন্মান সহকাৰে আজি ১বিংশ শতিকাত আগুৱাই নিয়াৰ বলিষ্ঠ পদক্ষেপ লৈছে আৰু সকলোকে আস্থাৰ বিশ্বাসত লৈ সকলোৱে সম উন্নয়নৰ বাবে কাম কৰিছে এটা সাৰ্বজনীন নীতিৰ দ্বাৰা सबका साथ सबका विकास सबका विश्वास एটো সাধাৰণ নীতি নহয় ইয়াৰ পূৰ্বতে কোনোৱে তেনেধৰণে ভাৰতবৰ্ষক জনগণক ঐক্যবদ্ধ কৰি একতাৰ বান্ধোনেৰে সকলোকে মিলাপ্ৰীতি ৰাখি ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যি শক্তিশালী সংকল্প গ্ৰহণ কৰিছে আৰু ইয়াৰ যোগেদি ভাৰতবৰ্ষৰ আজি প্ৰতিখন ৰাজ্যই উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে আৰু সকলোৱে সন্মান সহকাৰে জীৱনটোক আগুৱাই নিয়াৰ এটা সুবৰ্ণ সুযোগ লাভ কৰিছে গতিকে মোৰ কাৰ্বি ভাতৃসকল ভগ্নীসকল আপোনালোক দেশৰ সুসন্তান সুযোগ্য সন্তান আপোনালোকে জীৱনকালত বহুতখিনি আপোনালোকে দেশৰ স্বাৰ্থত অৰিহণা আগবঢ়াব পাৰে কাৰ্বি আলং বিশ্বৰ অন্যতম শক্তিশালী আকৰ্ষণীয় জিলা হিচাপে অঞ্চল হিচাপে আপোনালোকে গঢ় দিব পাৰে তুলিৰাম ৰাংহা ডাঙৰীয়াই তেখেতৰ সতীৰ্থসকলক লৈ আমাৰ হৰেণ সিং বে সকলোৱে মিলাপ্ৰীতিৰে আজি কাৰ্বি আলঙৰ ৰাইজক আস্থাৰ বিশ্বাসক লৈ যেনেধৰণে উন্নয়নৰ শক্তিশালী বতৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে উন্নয়নৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰিছে আজি তেখেতৰ কাৰ্যকালতে কম দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সহযোগত আজি কাৰ্বি আলঙে বিশেষ সফলতা অৰ্জন কৰিছে তাৰ বাবে মই তুলিৰাম ৰাংহা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু তেখেতৰ কাৰ্যকালতে আজি কাৰ্বি আলঙত বসবাস কৰা সকলো জাতি জনগোষ্ঠী একেলগে মিলাপ্ৰীতিৰে থকাৰ প্ৰৱণতা বৃদ্ধি কৰিছে এই পৰিৱেশটো আমি জীয়াই ৰাখিবলৈ আজি অসমত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমি সকলোৱে একাকাৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি মহৎ উদ্দেশ্য এই উদ্দেশ্যক আমি সফল ৰূপত আমি সজাই তুলিব লাগিব সেই উদ্দেশ্য হৈছে আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰিব লগা হলে আমি সকলোৱে আত্মনিৰ্ভৰ হ'ব লাগিব গতিকে আপোনালোকে আগন্তুক দিনত আপোনালোকৰ সংস্থাপনৰ ক্ষেত্ৰত দুইখন চৰকাৰে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যৌথভাৱে নিষ্ঠাৰে দায়িত্ব পালন কৰিব তুলিৰাম ৰাংহা ডাঙৰীয়াই যিটো আহ্বান জনাইছিল সংস্থাপনৰ কথা আপোনালোকৰ সংস্থাপনৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে ভাৰত চৰকাৰ অসম চৰকাৰ আপোনালোকৰ লগত সদায় থাকিব আজিৰ পৰা আপোনালোকে আমাৰ এই ডাঙৰ পৰিয়ালটোৰে একোগৰাকী সদস্য হিচাপে আজি সামিল হৈছে কিমান ভাল খবৰ আজি সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আজি দিনটো উল্লেখযোগ্য দিন কাৰণ ভাৰতবৰ্ষৰ জনতাই বিশ্বাস কৰে শান্তিত বিশ্বাস কৰে সমন্বয় বিশ্বাস কৰে মিলাপ্ৰীতি বিশ্বাস কৰে ঐক্যবদ্ধতা গতিকে বিশ্বাস কৰে শান্তিত গতিকে এই শান্তিপ্ৰিয় সমাজখনে কেতিয়াও সংঘাত নিবিচাৰে হিংসা নিবিচাৰে অহিংস নীতিৰে জীৱন আগুৱাই নিয়াটোৱে আমাৰ জীৱনত
মূল ব্ৰত হিচাপে আমি গ্ৰহণ কৰিব লাগে আৰু আপোনালোকে নিজেই এতিয়া উপলব্ধি কৰিব আপোনালোকে মূল হুটিলৈ ঘূৰি আহিলে কিমানখিনি কাম কৰিব পাৰিব আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিমান আঁচনি হাতত লৈছে স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন ধৰণৰ আত্মনিৰ্ভৰ ভাৰত অভিযানত 20 লাখ কোটি টকা আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এই 20 লাখ কোটি টকা বিভিন্ন খণ্ডত ব্যয় কৰিব কৃষি খণ্ডত আজি আমি শাক পাচলি উৎপাদনে হওক ফল মূলৰ উৎপাদনে হওক ঔষধি সামগ্ৰী উৎপাদনে হওক বাঁহ বেতৰ সামগ্ৰী উৎপাদনে হওক হালধিয়ে হওক আদায়ে হওক মাছে হওক গাহৰিয়ে হওক কুকুৰাই হওক ছাগলীয়ে হওক বিভিন্ন সেক্টৰত উৎপাদনৰ বাবে এই পইচা ব্যয় কৰিব লক্ষ্য হ'ব ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালক আৰ্থিকভাৱে সবল কৰা আপোনালোকক স্বাৱলম্বী কৰা কোনোৱে যাতে কাৰো ওচৰত হাত পাতিব নালাগে আজি কাৰ্বি আংলঙত যিমানখিনি সম্পদ সম্ভাৱনা শক্তি মজুত আছে এই কাৰ্বি আংলঙে আগন্তুক দিনত ভাৰতবৰ্ষৰ অৰ্থনীতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰিব গতিকে আপোনালোকে এতিয়া আহিলে বিভিন্ন সেক্টৰত আপোনালোকক জড়িত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা হাতত ল'ব হয়নে কাৰ্বি আংলঙত কি কি হয় কলিয়াম আদা হয় তাত পাইনাপেল হয় তাৰপিছত তাত হালধি হয় অৰেঞ্জ হয় আৰু কত কি চাহ হয় মৰাপাত হয় আকৌ ৰবাৰ হয় ষ্ট্ৰবেৰী হয় এই সকলোবিলাক আজি তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সৰু উদ্যোগৰ যোগেদি বিভিন্ন সামগ্ৰীৰ মূল্য সংযোজন কৰি ভ্যালু এডিশন কৰি আমাৰ বজাৰ ইয়াৰ চাহিদা বৃদ্ধি কৰাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছে আমি ৰাজ্য চৰকাৰ লৈছো এতিয়া আপোনালোকে আগন্তুক দিনত আপোনালোকে ক'ব কেনেধৰণে আপোনালোকে নিজক জড়িত কৰিব বিচাৰে এনেধৰণৰ পৰিকল্পনাবিলাকত আঁচনিবিলাকত চৰকাৰে সকলো সময়তে সহায় কৰিব আজি আপোনালোকক আমি মূল হুটিলৈ আন্তৰিকতাৰে স্বাগতম জনাই আমাৰ দায়িত্ব শেষ কৰা নাই আমাৰ দায়িত্ব আপোনালোকৰ প্ৰতি থাকিব যাতে আপোনালোক প্ৰতি গৰাকী সন্মান সহকাৰে যাতে ইনকাম কৰিব পাৰে জীয়াই থাকিব পাৰে পৰিয়ালটোক লৈ আৰু আমাৰ আপোনালোকৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য আৰু বিজ্ঞান প্ৰযুক্তি ক্ৰীড়া সংস্কৃতি উদ্যোগ বাণিজ্য সকলো ক্ষেত্ৰতে কাৰ্বি আংলঙক চহকী কৰাৰ লক্ষ্য থাকিব ভাৰত চৰকাৰ অসম চৰকাৰ গতিকে মই ভাবো যি বিশ্বাস আৰু আস্থাৰে আহিছে আপোনালোকক সেই আস্থা আৰু বিশ্বাস আমি কামৰ যোগেদি জীয়াই ৰাখিম আপোনালোকক মই পুনৰবাৰ বিশেষভাৱে ধন্যবাদ জনাইছো আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া দুইগৰাকীৰ আমাৰ মহান নেতাৰ মহৎ প্ৰচেষ্টা আজি অসমৰ বুকুত শান্তি আজি ঘূৰাই আনিবলৈ আমি সক্ষম হৈছো দুইগৰাকী মহান নেতাই আজি যিবিলাক বলিষ্ঠ পদক্ষেপ লৈছে ভাৰতবৰ্ষৰ বুকুত ইয়াৰ ফলত আজি ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজে সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি উপলব্ধি কৰিছে কাৰণ ইয়াৰ পূৰ্বতে এনেধৰণৰ দক্ষতা সম্পন্ন সিদ্ধান্ত ল'ব পৰা নাছিল পূৰ্বৰ চৰকাৰবিলাকৰ দিনত তেখেতসকলৰ দৃষ্টিভংগী স্পষ্ট নাছিল আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ লৈছে ইয়াৰ ফলত আজি কিছুদিনৰ আগতে সেই বিটিচি এলেকাত থকা উগ্ৰপন্থী গোটসমূহে চৰকাৰৰ ওপৰত আস্থাৰ বিশ্বাস সংবিধানৰ ওপৰত আস্থাৰ বিশ্বাস প্ৰকাশ কৰি তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে আজি মূল হুটিলৈ ঘূৰি আহিছে ঠিক তেনেধৰণে আলফাৰ পৰা আৰম্ভ কৰি বিভিন্ন উগ্ৰপন্থী সংগঠনে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলে প্ৰাণ পাই উঠিছে আৰু তেখেতসকলে বিশ্বাস কৰিছে এইগৰাকী মহান নেতাই তেখেতৰ ছবছৰীয়া চমু কাৰ্যকালত যি উল্লেখযোগ্য পৰিৱৰ্তন আনিছে আৰু যি জনসাধাৰণৰ ভাল কামৰ যোগেদি আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হৈছে গতিকে এইগৰাকী নেতাই
নেতৃত্বত যে আমি আগন্তুক দিনত সকলো ক্ষেত্ৰতে সুৰক্ষিত হৈ থাকিব পাৰিম এই কথা নিশ্চিত এতিয়া ভাৰতবৰ্ষত সেই পৰিৱেশ সৃষ্টি হৈছে কাৰণ আমি সকলোৱে এটি কথা উপলব্ধি কৰোঁ যে আজি ভাৰতবৰ্ষৰ বুকুত আপুনি সকলো শ্ৰেণীৰ মানুহে যেনেধৰণে আগবাঢ়ি যোৱাৰ সুযোগ পাইছে দিব্যাংগ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা বিধৱা সমাজৰ এনে কোনো ধৰণৰ শ্ৰেণী নাই যি শ্ৰেণীয়ে এই বিজেপি চৰকাৰৰ কাৰ্যকালত মৰ্যাদা বুটলিবলৈ সক্ষম হোৱা নাই প্ৰতিটো পৰিয়ালৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে চিন্তা কৰি সেই পৰিয়ালক সামাজিক মৰ্যাদা আৰু সুৰক্ষা দিয়াৰ কাম কৰিছে কিমান আঁচনি হাতত লৈছে এই আঁচনিবিলাকৰ লক্ষ্য হৈছে ভাৰতবৰ্ষৰ নাগৰিকসকলক সন্মান সহকাৰে জীয়াই ৰখা সকলোৰে অৰ্থনৈতিক সবলতা যাতে অৰ্জন কৰিব পাৰে তাৰ প্ৰতি বিশেষ ব্যৱস্থা প্ৰৱৰ্তন কৰা গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ যে আজি আপোনালোকে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত সঠিক সিদ্ধান্ত লৈছে আৰু আপোনালোকে আগন্তুক দিনত নিশ্চিতভাৱে কাৰ্বি আংলঙৰ লগতে অসমক শক্তিশালী কৰা আত্মনিৰ্ভৰশীল কৰা ক্ষেত্ৰত আপোনালোকে উল্লেখযোগ্য ভূমিকা পালন কৰি যাব পাৰিব লগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটি কথা কৈছে আমাক বাৰম্বাৰ কৈ আছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অৰ্থাৎ এইখন ভাৰতক পৃথিৱীৰ বুকুত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগিব ইয়াৰ বাবে আমি সকলোৱে নাগৰিকসকলে নিষ্ঠা সহকাৰে কাম কৰিব লাগিব আৰু আপোনালোকৰ আজি পাঁচোটা গোটৰ মাজত যেনেধৰণে আপোনালোকে এটা মিলাপ্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰিছে ইমান সুন্দৰ এটা পৰিৱেশ নিৰ্মাণ কৰিছে তাৰ বাবে মই পাঁচোটা গোটৰ নেতৃত্বৰ লগতে সকলো সদস্য কেডাৰসকলক মই বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানতেই মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ সকলোৰে নমস্য পিতৃতুল্য অসমৰ এগৰাকী স্বৰ্ণামধন্য চিন্তাবিদ সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰঘুবংশ তেৰাং ডাঙৰীয়া মই তেখেতৰ শ্ৰীচৰণৰ মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতে আজি এই অনুষ্ঠানত থাকি আমাক সকলোকে আশীৰ্বাদ দিছে তেখেতৰ উপস্থিতিয়ে এই অনুষ্ঠানটোৰ মানৱীয় দিশটো শক্তিশালী কৰি পেলাইছে আৰু লগতে সাহিত্য সভা কাৰ্বি সাহিত্য সভাও ইয়াত উপস্থিত আছে মই তেখেতসকলকো শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা আৰু নমস্কাৰ জনাইছোঁ কাৰ্বি কালচাৰ ছ'চাইটিও আছে তেখেতসকলকো মই প্ৰণাম জনাইছোঁ শ্ৰদ্ধা সহকাৰে কাৰণ আপোনালোকে এই অনুষ্ঠানত আহি আজি আমাৰ ভাতৃসকলক উৎসাহিত কৰিছে গণতন্ত্ৰৰ প্ৰতি ভাৰত সংবিধানৰ প্ৰতি আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিবৰ বাবে আৰু আগন্তুক দিনত মিলাপ্ৰীতিৰে সবকা সাথ সবকা বিকাশ এই নীতিৰ দ্বাৰা মিলাপ্ৰীতিৰে কাম কৰা এটা শক্তিশালী পৰিৱেশ ৰচনা কৰিবৰ বাবে গতিকে মই সেইবাবে আপোনালোকক বহুত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু শেষত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুৰব্বী তুলিৰাম ৰামহাং ডাঙৰীয়াৰ কথা মই ক'বই লাগিব কাৰণ তেওঁ দায়িত্ব লোৱা দিনৰে পৰা কাৰ্বি আংলঙৰ চৌদিশে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যাতায়াত যোগাযোগ সবল ৰূপত গঢ় লৈ উঠিছে গতিকে আজি আপোনালোকে আহি আজি তুলিৰাম ৰামহাঙৰ হাত শক্তিশালী কৰিছে মই ধন্যবাদ জনাইছোঁ সকলোকে আৰু আগন্তুক দিনত আপোনালোকে মিলাপ্ৰীতিৰে তুলিৰাম ৰামহাঙৰ নেতৃত্বত আপোনালোকে কাম কৰক অসম চৰকাৰ ভাৰত চৰকাৰ সকলো সময়তে আপোনালোকৰ লগত আছে আৰু থাকিব গতিকে মই বিশ্বাস কৰিছোঁ আগন্তুক দিনত আপোনালোক সকলোৱে মৰ্যাদা সহকাৰে জীৱনৰ বাটত আগবাঢ়ি যাবলৈ সক্ষম হ'ব সন্মান সহকাৰে জীয়াই থাকিব তাকেই কামনা কৰি আজি এই অনুষ্ঠানত উপস্থিত সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰাৰ প্ৰাক মুহূৰ্তত এটি কথা ক'ব লাগিব यूनिफाइड स्ट्रक्चर में जुड़े हुए हमारे असम पुलिस इंडियन आर्मी सीआरपीएफ बीएसएफ
एसएसबी आप सबको इस अवसर पर मैं विशेष रूप से धन्यवाद देता हूं। आप लोगों ने एक साथ मिलकर काम किया और असम को आतंकवाद मुक्त करने में आप लोगों का बहुत बड़ा योगदान है। रश्मि जी, आपको भी धन्यवाद, नाथ को भी धन्यवाद। आप लोगों ने एक साथ मिलकर काम किया, क्योंकि हमें क्या चाहिए? हमें सिर्फ सुख चाहिए, शांति चाहिए, भक्ति चाहिए, शक्ति चाहिए, ज्ञान बुद्धि बल चाहिए, और सब हम मिलजुल कर रहे। क्योंकि मानव जीवन में क्या है? मानव जीवन में हम सबको ये बात समझना चाहिए कि हमारी अगर इस धरती पर हमारी उपस्थिति में अगर मानव समाज का कोई कल्याण हो, मंगलमय हो, ये हमारे जीवन का सबसे बड़ा सफलता है। भारत संविधान ने आज हम सबको जोड़ के रखा है, सबको एक साथ मिलकर एक बहुत खूबसूरत हिंदुस्तानी समाज बनाने के सिलसिले में आज हमें मार्गदर्शन दिया है। इसलिए हमें भारत संविधान पर समर्पित होकर हमें राष्ट्र धर्म पालन करना होगा। और हम आज के दिन में हमको प्रतिज्ञा लेना चाहिए कि हम मिलकर रहेंगे और मिलकर मेहनत करेंगे, और मेहनत करते करते अपनी मंजिल पहुंच जाएंगे। सब तैयार है? গতিকে সকলোকে মই পুনৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় অসম, জয় হিন্দ।